এইখিনি যোৱাকালি সন্ধিয়াই মায়ে চাহৰ লগত খাবৰ কাৰণে পিঠা যোগাৰ কৰিছিলে। মই বাৰু দেখা নাই এইখিনি কেনেকৈ কৰিলে, তথাপিও গম পাইছোঁ ন, গুড় নিমখ এনেকৈ চেনি দি পানী দি গৰম পানী দি মঠিছে, এইটো আটা মঠাৰ দৰে মঠিছে। মায়ে মানে এইবিলাক খাই ভাল লাগে। তাৰপিছত এইকেইদিন নাইট ডিউটি কৰি আজি আকৌ মৰ্ণিঙত আহিছে, মানে বৰষুণ যাক আজি মৰ্ণিং ডিউটি কৰিলে। নাহে বুলিয়ে ভাবিছিলোঁ, সাৰ পাই উঠি মনটো ভালেই লাগিছিলে, আজি বৰষুণ নাই, পোহৰ হৈ আছে। অলপ পিছত আজি আকৌ বিশ্ব পৰিৱেশ দিৱস নহয় 5 জুন, তাৰ কাৰণে স্কুলত অকণমান সেয়া কৰিছিলে, মানে কি গছ পুলি ৰুইছিলে। ডাঙৰ গছ নহয় বাৰু এইটো, বাইদেৱে ঘৰতে যিহেতু স্কুলখন কৰি আছে তাতেই সেইটো যোগাৰ কৰি দিছিলে সিহঁতক। আৰু এইবোৰ দেখিছেনে, একো এটা বস্তুৱে পেলাই নিদিয়ে সি, এইবোৰ চব গাড়ী যে ইমানবোৰ আছে, এখনো ভাল গাড়ী নাই আকৌ, চব ভঙা চিঙা গাড়ীবোৰ লৈ বহি থাকে সি, পেলাবও নিদিয়ে আৰু ভাল দিলেও লগালগ ভাঙি দিয়ে। আৰু সেইটো তাৰ ঘৰ, টি টেবুলত চোফাৰ কাপোৰখন দি